এখন পুৰণি চাইকেল। পিতায়ে দি থৈ যোৱা এই চাইকেলখনেই তাৰ সৰ্বস্ব। এইখনৰ বয়স কিমান সি নেজানে, তাৰ জন্মৰ আগৰেই বুলি সি জানে। মামৰে চাইকেলখনৰ আধা স্পৰ্শ কৰিলেও বাকী আধাৰ উজ্জ্বলতাত তাৰ জীৱনৰ ছবি প্ৰতিফলিত হয়। মৰম, চেনেহ, জীৱন জীৱিকা, বৰ্তমান ভৱিষ্যত, প্ৰেম, দয়া, ক্ষমা ইত্যাদি শব্দ এই চাইকেলখনৰ প্ৰাপ্য শব্দ। পাহৰিছিলোঁৱেই, ফুলচুৰি শব্দটোও এইখনৰ লগত লিপিত খাই আছে। লাৱণ্যক যেতিয়া সি প্ৰেম নিবেদন কৰি সফল হৈছিল, তেতিয়া তাইক 5খন গাঁও পাৰ কৰি এইখনতে বহুৱাই আনি ঘৰ সোমোৱাইছিল। দেউতাকে এইখন মৰমতে সদায় পুৱা গধূলি বোকা মচি মচি গানৰ কলি এটা গুণগুণাই থকা সি শুনিছিল। কিন্তু সি ওলোটাইহে চাইকেলখনৰ পৰা মৰম বিচাৰি কাউৰী পোৱাতে হাতৰ মুঠিৰে স্পৰ্শ কৰে। কেতিয়াবা চাইকেলখনৰ চকাটো ফুটে, কেতিয়াবা চেইনডাল পৰে। তথাপি হতাশা ঠেলি সি আগবাঢ়ে, আশাবোৰ বান্ধি দেওবৰীয়া হাতলৈ। এইখনেই তাৰ সপোন, এইখনেই দিঠক। সপোনতে সি চাইকেলখনৰ চকাবোৰ ডাঙৰ হৈ অহা দেখে। তেতিয়াই কাষতে টোপনি যোৱা সোণক সাৱটি সি চুমা এটা যাচে। সোণ আৰু মাজনীক আগে পিছে বহুৱাই পঢ়াশালী অভিমুখে চাইকেল আগবাঢ়ে সোণালী সপোনৰ দিশে অবিৰাম গতিৰে। পোন বাটে, বেকা বাটে, বোকা বাটে সকলোতে এইখনেই তাৰ সেই পুৰণি চাইকেল।